চাং ডুবু হৈছিলে কিন্তু ৰাতি বহা হ'লেতো আমাৰ চাং ডুবে আৰু সেইটো আধৰুলি বালি পেলাই একেবাৰে একোৱেই নাই এতিয়া আমাৰতো চাং বুৰি গৈছে ঘৰ মানে ক'বলৈ গ'লে আমি ওপৰত চাং বনাই আমি আছোঁ সকলোকে নমস্কাৰ আন এটি ভিডিঅ'লৈ যিহেতু আগতে আহিছোঁ এই জপং গাঁৱলৈ বানপানীৰ সময়ত আহিব পৰা নাছিলোঁ বানপানী ইয়াত ইমানেই পানী হৈ গৈছিল যে এই গছবিলাক দেখিছে নহয় প্ৰায় আমাৰ সমান পানী হৈ গৈছিলে কিন্তু পানী এতিয়া শুকালে ৰাস্তা পদূলিবিলাক দেখিছে অলপ গাঁওখন খবৰ লৈ আহোঁ মানুহবোৰ কেনেকৈ আছে আহি আছোঁ পানীত নামি ঘাটটো পাৰ হৈ জপং গাঁও অভিমুখে গৈ আছোঁ আৰু এয়া গাঁৱৰ সৰু সৰু ছোৱালীকেইজনে মাছ ধৰি আছে আঁঠুৱা দি কিমান মাছ পাইছে চাওঁচোন বাৰু বাৰিষাৰ আগত আমি এই ৰাস্তাইদি বাইক চলাই আহিছিলোঁ এতিয়া কিন্তু ইয়াৰ অৱস্থা চাওক পানী এনেকুৱা অৱস্থা কৰিলে গোটেই গাঁত ইয়াত মানুহ এতিয়া আমি খালি খোজকাঢ়ি আহিব পৰা অৱস্থা হৈ আছে ইয়াতো বাইক চলাটো বহুত দূৰৰ কথা ইমান গাঁত গোট হৈ গ'ল দেখিছেনে পানী এনেকুৱাকৈ খহাই থৈছে পানীত ডুব যোৱা ঘৰবোৰ আৰু চোতালবোৰ ওলাব ধৰিছে তথাপিতো চোতালত চাঙৰ তলত এতিয়াও পানী গাঁৱৰ মানুহবোৰে অলৰেডি কঠীয়া ৰুই দিছিলে আৰু কিন্তু গোটেইখিনি পলহে ঢাকি থৈ দিলে আৰু ইয়াত কঠীয়াও পাৰিছিলে আৰু ইপিনে ৰুইছিলে বোলে গোটেইখিনি পলহে ঢাকি থৈ দিছে এতিয়া কি হ'ব বিলাই আকৌ ৰুব লাগিব নতুনকৈ এই গোটেই গাঁওখনত পানী শুকালে কিন্তু মাটিখিনি ভালকৈ শুকোৱা নাই এতিয়াও হ'ব পাৰে পামান চব ড্ৰাইভাৰ পায় না ভঁৰালটো ডুবিলে আৰু এইপিনে চাওক পানী এইখিনিলৈকে পালে এইটো যে ৰঙা চিন আছে এইখিনিলৈকে পানী পাইছে চাং ডুবিবলৈ মাত্ৰ আৰু এবেগেটমান থাকিল গতিকে যেনে তেনে মানুহবিলাক বাচি থাকিল আৰু কেনেকৈ মানুহবিলাক আছিল তেওঁলোকে এতিয়া সুধিব লাগিব আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে যে আমি বালিমাহী চাপত যেতিয়া গছ ৰুবলৈ যাওঁ তেতিয়া খুব খুকটীয়া কথাৰে আৰু খুকটীয়া ঐনিতম গাই আমাক আমোদ দিছিলে আগৰ ভিডিঅ'বিলাক আপোনালোকে দেখিছে অসীমা টাউত বাইদেউ আছে আমাৰ লগত আৰু তেওঁৰ ঘৰত আমি আহিছোঁ বাৰিষাত পানী হৈছিলে কেনেকৈ আছিল আপোনালোক কেনেকৈ আছিলোঁ মানে আৰু কি ক'ম বহুত কিবা কিবি দুখৰ মাজতে আছিলোঁ আৰু আমাৰ চোতালত বুকু পালেগৈ পানী চাং ডুবু হৈছিলে কিন্তু ৰাতি বহা হ'লেতো আমাৰ চাং ডুবে আৰু আমাৰ এইখিনি অকণমান ওখ জেগাটো নহ'লে চাং ডুবি যায় আৰু খেতি পথাৰটো আধৰুলি বালি পেলাই একেবাৰে একোৱেই নাই এতিয়া শুনিলে কথাবোৰ যে নৈপৰীয়া ৰাইজৰ বিশেষকৈ য'ত বানপীড়িত এলেকাৰ মানুহবোৰৰ গতি কি হ'ব বানপানীয়ে যিটো ক্ষতি কৰিলে তাৰপিছত আমাৰ কৃষক ৰাইজে যিখিনি খেতি কৰিছিল সেইখিনিও মই ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিমেই যে এনেকুৱা অৱস্থাত মানুহবিলাক আছে তথাপি আমি একো দিব পৰা নাই যদি আপোনালোকক খবৰ খাতি ল'বলৈ আহিলোঁ পানী থাকোঁতেতো আহিব নোৱাৰোৱে কাৰণ বহুত ডাঙৰ নাও দৰকাৰ হয় আমাৰ ইমান সুবিধা নাই তথাপিতো শুকাইছে এতিয়া চোতাল ওলাইছে আশা কৰি আহিছোঁ আপোনালোক ভালে থাকক পাহাৰীয়া খৰি ইমান আহিছে সেইবিলাকে বুটলি আছোগৈ আৰু আমি একো নাইকিয়া হৈ গ'ল ন সেইটো কাৰণে খৰিবোৰ বুটলি চাং বনাই আছিলোঁ অথনি যে আপুনি ফোন কৰিছে চাং বনাই তুমি খৰিটো শুকুৱাবলৈ চাং বনাই আছিলোঁ খৰিকে ৰাখক এটা সময়ত কি হ'ব খৰালিত খৰিও বিক্ৰী কৰিব পাৰিব নালাগে নিজৰ কাৰণে লাগে পানী নাথাকিলেও কি ভাত নাথাকিলেও খৰি লাগে পানী লাগে তেনেকুৱা সেইটো কাৰণে খৰিটো গুঠালোঁ আৰু জনপ্ৰিয় নাম হৈছে ৰাৱণ আৰু তেখেতৰ পৰা আমি কেনেকৈনো তেওঁলোকে আছিলে ৰাৱণ কেনেকৈ আছিল বাৰিষাত আমি বানপীড়িত অঞ্চলৰ মানুহ আমি গৰাখহনীয়া আমাৰ ইয়াতে ওচৰতে আমাৰ ব্ৰহ্মপুত্ৰ লাগি আছে কাৰণ ইয়াৰ পৰা আমাৰ মোৰ ঘৰ বেছি দূৰ নহয় 1 কিলোমিটাৰ নিলগত আমাৰতো চাং বুৰি গৈছে ঘৰ মানে ক'বলৈ গ'লে আমি ওপৰত চাং বনাই আমি আছোঁ তাৰপিছত কি চাব আমাৰ পানী ফুট ইটনি এনেকুৱা মেটেকা চেটেকা গোটেইখিনি আহি আমাক ভিৰ কৰাইছে আৰু ঘৰ ভাঙিছে বেৰ ভাঙি গৈছে আৰু খেতি পথাৰ বুলিবলৈ একো নাই পলকে ফুটি আমাৰ চব হৈ গ'ল মানে খতম
ক'বলৈ গ'লে এতিয়া আমি অন্নহাৰৰ কাৰণে অলপ যুঁজাপ কৰিবলৈ এতিয়া পইডা এনেকুৱা জ্বৰটোৰ পৰা কঠীয়া আনি অকণমান এতিয়া আমি ৰুবলৈ বাধ্য হৈছোঁ। বানপানী হ'লে খোৱা পানী আৰু আমাৰ খাদ্যবস্তুৰ অভাৱ অনাটন হয়। চৰকাৰে বা বিভিন্ন দল সংগঠনে আপোনালোকক এই ক্ষেত্ৰত সাহায্য বিতৰণ কৰিছিল নেকি? আমাক ক'বলৈ গ'লে আমি ৰিলিফ এবাৰ পাইছোঁ। তেনেকৈ আমি পানী পৰ্যন্তলৈকে আমাক পেকেট ছিষ্টেমত পানী দিছিলে, পানীও আমি পাইছোঁ বাৰু। আৰু তাৰপিছত আমাৰ ঘৰ সাজিবৰ কাৰণে আমাৰ দল সংগঠন TMPকে বা আমাৰ MNK মানুহে আমাৰ তিৰপাল দিছিলে, প্ৰতি ঘৰে ঘৰে নহয় আৰু 3 ঘৰ এনেকুৱাকৈ দিছে। আৰু আমি ভাল পাইছোঁ চবকে। আমি ঘৰ সাজি পিনি চাপৰিত ঘৰ ৰাখিছিলোঁ, ঘৰ তাৰ ওপৰত আমি তিৰপাল তৰি আমি ৰাখিছিলোঁ। কিন্তু আপুনি এই ক্ষেত্ৰলৈ মই ধন্যবাদ জনাইছোঁ। বানপানীৰ সময়ত যিসমূহ দল সংগঠনে এওঁলোকক বানপীড়িত লোকসকলক সহায় সহযোগিতা আগবঢ়ালে, সাহায্য আগবঢ়ালে বা তেওঁলোকে টেণ্ট সাজি থাকিব পৰাকৈ তিৰপাল বা বিভিন্ন ধৰণৰ টিনপাত আগবঢ়ালে, সকলো দল সংগঠন বা চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। আৰু আমি আগলৈ আশা কৰিম যে এই বানপীড়িত লোকসকলক এতিয়া সংস্থাপন বা তেওঁলোকে ভৱিষ্যতে আকৌ খেতি খোলা কৰি থাকিব পৰাকৈ কিবা ব্যৱস্থা যদি পাৰে বা তেওঁলোকক যদি ক্ষতিপূৰণ দিব পাৰে তেতিয়াহ'লেতো আৰু ভাল। আমি অনুৰোধ কৰিম চৰকাৰ বা আৰু আমাৰ দল সংগঠনসমূহক তেওঁলোকক যাতে অনাগত দিনবিলাকত তেওঁলোক যাতে অনাহাৰে থাকিব নালাগে তাৰো এটি সুব্যৱস্থা কৰি দিব লাগে। ইয়াকে কৈছোঁ, সকলোকে অনুৰোধ জনাইছোঁ ইয়াৰ জৰিয়তে। বতাহ আহিছে, বৰষুণ আহিছে, ব্ৰহ্মপুত্ৰৰ পানী দেখিছেনে? ঢৌ খেলি খেলি পানীবিলাক নাচিছে আৰু বালিমাহী চাপৰিও সিপাৰত গৰু ম'হবোৰ আছে আৰু বহুতো দূৰত যিবিলাক জংঘল দেখিছে, বালিমাহী চাপৰিৰ অৱস্থা এনেকুৱা হৈ আছে। এতিয়া পানীৰ মাজত আছে গোটেইখিনি। এই ধুমুহা আৰু বতাহৰ সময়তো চাপৰিত যিহেতু গৰু ম'হবোৰ আছে, গৰু ম'হবোৰ চাবৰ কাৰণে পানীৰ এই ডাঙৰ ঢৌকো নেওচি সোঁতকো নেওচি পাৰ হ'ব লাগিবই। নিজৰ যিখিনি পশুধনখিনিকো বচাব লাগিব, খাদ্য যোগান ধৰিব লাগিব। গতিকে বিপদসংকুল যাত্ৰা এই বানপীড়িত ৰাইজৰ। ডাঙৰকৈ বতাহ হ'ব লৈছে, গতিকে আমিও এই বতাহ বৰষুণ বেছি ডাঙৰ হোৱাৰ আগতে আমাৰ সিপাৰ হ'ব লাগিব, যিহেতু আমিও ঘাটটো পাৰ হ'বগৈ লাগিব। ঘাটটো ইমানেই তাৰমানে ডেঞ্জাৰাছ আৰু সোঁতৰ তীব্ৰতা ইমানেই বেছি যে তাত পথাৰে নাও ধৰি ৰাখিবলৈ সম্ভৱ নহয়, পথাৰে নাও ধৰি ৰখাটো সম্ভৱ নহয়। গতিকে ৰছী টানি টানি পাৰ হ'বলগীয়া হয়। আৰু দেখিছে যে বাৰিষাৰ পাছত এতিয়া এনেকৈ ডাঙৰকৈ যেতিয়া বতাহ হ'বলতে আকৌ ভয় হয়, কিজানিবা পুনৰ আকৌ পানী বাঢ়ি আহে, ঘৰ দুৱাৰবিলাক আকৌ বুৰাই পেলাই, খেতিপথাৰ ইতিমধ্যে নষ্ট হৈছেই। যে এনেকুৱা বিপৰ্যয়ৰ মাজত থকা মানুহবিলাকক আমি সকলোৱে সকাহ দিবলৈ অলপ সহায় কৰিবলৈ চেষ্টা কৰা উচিত। এয়া ব্ৰহ্মপুত্ৰত বতাহৰ তাণ্ডৱ আৰু ঢৌ দেখিছে, আৰু ব্ৰহ্মপুত্ৰৰ যিটো সোঁত এনেকুৱা সোঁত আহি আছে আৰু এই সোঁতকো নেওচি আমাক ইতিমধ্যে ঘাটলৈ আগবঢ়াই লৈ আহিছে। এয়া আমাৰ ইমান মৰম আৰু ইমান মৰম চেনেহৰ মাজেদি আমাক ঘাটলৈকে আগবঢ়াবলৈ আহিছে। ঘাটটো আমাক যেনে যেনে পাৰ কৰাবলৈ আনিছে আমাৰ কাকু ৰাৱণ তায়ে, আৰু কৈছে যে তেখেতৰ জনপ্ৰিয় নামটো ৰাৱণ। ইমান বিপদসংকুল যাত্ৰা, প্ৰতিকূল বতৰৰ মাজত কি হ'ব আমাৰ? আমি ঘাটটো কেনেকৈ পাৰ হ'ম? আমাৰ এটাই চিন্তা এতিয়া, ঘাটটো আমি কেনেকৈ পাৰ হ'ম, নৈখন কেনেকৈ পাৰ হ'ম? ইমান বহল নৈখন পাৰ হ'বলৈ আমাৰ এনেকুৱা এটা ইমান বিপদৰ মাজত আমি এতিয়া আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আমাৰ এই ঘাটটো বন্ধ হ'ল, কিন্তু বেলেগৰ পৰা নাও এখন হায়াৰ কৰি পেলাই এতিয়া আমাক সিপাৰত থৈ দিবগৈ, ব্ৰহ্মপুত্ৰৰ সিপাৰত, জাজি আৰু ব্ৰহ্মপুত্ৰৰ মোহনাৰ সিপাৰত থ'ব ওলাইছে। কিমান মৰম আৰু চেনেহ আছে আৰু কিমান ৰিক্স আছে, আমাৰ জীৱনৰ প্ৰতি ইমান ভাবুকি আছে, তথাপিতো আমাক খুব ধুনীয়াকৈ সিপাৰত থ'বগৈ। গতিকে ৰাইজ চাওক, বানপীড়িত এলেকাত বিশেষকৈ ব্ৰহ্মপুত্ৰ নৈপৰীয়া মানুহবিলাকৰ জীৱন আৰু জীৱন যাত্ৰা কেনেকুৱা হয় আপোনালোকে চাওক। আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ এই ঘাটত কেনেদৰে পাৰ হয় ইয়াৰ মানুহবোৰ, ইপাৰ সিপাৰ হয় যাতায়াত যোগাযোগ কৰে। এতিয়া দেখিছে যে এই বিপদৰ মাজতো আমি উপায় নাই, চেনেহৰ যিবিলাক মানুহ আছে তেওঁলোকৰ খবৰ ল'বলৈ আহিছিলোঁ আমি পানী শুকোৱাৰ পাছত, কিন্তু হঠাতে আহিলে বতাহ ধুমুহাজাক, ইফালে দাৰ বতাহ মাৰি গৈ আছে আৰু পানীৰ সোঁত চাওক, পানীৰ সোঁত ইমান প্ৰবল সোঁতকো নেওচি আমাৰো খুবেই ভয় হৈছে। তথাপিতো আমি নৈখন এতিয়া পাৰ হৈছোঁ, চাওক প্ৰবল সোঁত এয়া,
জাজি নৈ আৰু ব্ৰহ্মপুত্ৰৰ মোহনাত ইমান প্ৰবল নেওচি আমি পাৰ হৈ গৈ আছোঁ। সিপাৰত চাপিবগৈ আমাৰ নাও। আমি নেদেখাজনক খাটিছোঁ, যেনে যেনে আমাক সিপাৰ কৰক। আমি পাৰত চাপিছোঁ আৰু পাৰত যেতিয়া উঠিম, পাৰত উঠাৰ পাছত আমি ঘৰমুৱা হ'ব পাৰিম। সকলোকে ধন্যবাদ আৰু যিসকলে আমাক মৰম চেনেহেৰে এই ঘাটটো ইমান ধুনীয়াকৈ পাৰ কৰালে নিৰাপদে, তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ। ইতিমধ্যে পাৰলৈ পালোহি